সাবস্ক্ৰাইব কৰক এছামিজ ফ্ৰী এডভাইচ ইউটিউব চেনেলটো আৰু কাষতে থকা বেলটো দবাই নতুন নতুন ভিডিঅ'ৰ আপডেটবোৰ নিয়মীয়াকৈ পাই থাকক। হেল্ল' বন্ধুসকল, মোৰ নাম ধন দৈমাৰী আৰু আপোনালোকে চাই আছে এছামিজ ফ্ৰী এডভাইচ ইউটিউব চেনেল। আজি বতৰ খুব ভাল আছিলে, সেইকাৰণে মই আউটডোৰ শ্বুটিং কৰিছোঁ, বাহিৰত ওলাইছোঁ। কেইদিনমান আগততো আৰু বৰষুণৰ বাবে মই বাহিৰত ওলাব পৰা নাছিলোঁ, গতিকে আজি মই সুবিধা পাইছোঁ বাহিৰত ওলাব। এতিয়া মানে প্ৰায় গধূলি সময় হৈছেহি, আন্ধাৰ হ'ব অলপ পিছত, গতিকে আন্ধাৰ হোৱাৰ আগতে মই আপোনালোকৰ বাবে এটা ভিডিঅ' বনাওঁ। আহক এতিয়া টপিকটো মই কওঁ আপোনালোকক। টপিকটো হৈছে এলয় হুইল আৰু ষ্টিল হুইলৰ বিষয়ে। মই কেইদিনমান আগত এটা ভিডিঅ' বনাইছিলোঁ বাৰু, স্পক হুইল আৰু এলয় হুইল বাইকৰ বিষয়ে কৈছিলোঁ মই সেইটো। আজি আমি ট্ৰাক, বাছ তেনেকুৱা ডাঙৰ গাড়ীৰ বিষয়ে কওঁ। ডাঙৰ ট্ৰাক, বাছ তেনেকুৱা গাড়ীত মানে কিয় মানে এলয় হুইল ব্যৱহাৰ নহয়। কাৰ বা সৰু সুৰা গাড়ী তেনেকুৱা আপোনালোকে দেখা পায়, সৰু সুৰা গাড়ীত এলয় হুইল ব্যৱহাৰ হয়, কিন্তু ট্ৰাকত কিয় ব্যৱহাৰ নহয় তাৰ বিষয়ে। আপোনালোকে দেখা পায় যে সৰু সুৰা গাড়ী, কাৰ আদি তেনেকুৱা সৰু প্ৰাইভেট গাড়ীবিলাকতো মানে ষ্টিল হুইল কমেই ব্যৱহাৰ হয়, এলয় বেছি হয়, কিন্তু বাছ, ট্ৰাক এইবিলাকত মানে বেছিভাগ আপোনালোকে দেখা পাব ষ্টিল হুইল। এনেকুৱাও নহয় যে সম্পূৰ্ণ মানে ডাঙৰ গাড়ীত, ডাঙৰ ট্ৰাক, বাছত ষ্টিল হুইলে এলয় হুইল নাহে, তেনেকুৱাও নহয়। কিছুমান জেগাত আহে আৰু কিছুমান ষ্টাইলৰ বাবে লগাই লয়, কিন্তু বেছিভাগ মানে ষ্টিল হুইলে আহে। আহক এতিয়া কাৰণটো কওঁ। প্ৰথম যিটো নেকি ফাৰ্ষ্ট কাৰণটো হৈছে কি, এলয় হুইল যিটো নেকি ষ্টাইলিছ হুইল, সেইটো বহুত ষ্ট্ৰেংথ, বহুত মানে টান হাৰ্ড বস্তু হয়, কিন্তু যেতিয়া নেকি কিবা এটা ইফেক্ট পাব, মানে ফ'ৰ্চ পাব, তাতে কিবা এটা প্ৰেছাৰ পৰিব, তেতিয়া পটককৈ সেইটো ভাঙি যায়। কিন্তু এই ভাঙি যোৱাটো মানে ট্ৰাক বা বাছ তেনেকুৱা হেভি ভেহিকেল, হেভি গাড়ীৰ বাবে ভাল নহয়, কিয়নো বাছ, ট্ৰাক সেইবোৰ বেছিভাগ মানে হেভি ৱেইট, হেভি ইঞ্জিন, হেভি বস্তু মানে কঢ়িয়াই ফুৰে, যিহেতু তেওঁলোকৰ মানে সেইটো এলয় হুইল ব্যৱহাৰ কৰিলে ভাঙাৰ চান্স থাকে বা সুবিধা থাকে। তাৰ বিপৰীতে যিটো নেকি ষ্টিল হুইলটো বেছিকৈ ওজন কঢ়িয়াই নিব পাৰে, সেইটো মানে ভাঙি যোৱাৰ সম্ভাৱনা নাই। লাগিলে সেইটো ক'ৰবাত যদি অকণমান লাগে, ক'ৰবাত ডাঙৰ গাঁতাত পৰে বা কিবা হয়, তেনেকুৱা হ'লে সেইটো বেন হয়, লাগিলে মানে ভাঁজ হৈ যাব, তথাপি সেইটো নাভাঙে। সেইটো হৈছে প্ৰথম কাৰণটো। আৰু যিটো নেকি দ্বিতীয় কাৰণটো হৈছে কি, যিটো নেকি আপোনালোকে দেখাই পায় যে কাৰেই হওক, বাইকেই হওক, বাইকত দুটা হুইল থাকে, ডাঙৰ কথা নহয়। কাৰত বাৰু চাৰিটাই থাকে, চাৰিটা থাকিলেও মানে এটা এক্সপায়াৰ হুইলটো বেছিভাগ মানে ষ্টিল হুইল আহে। এক্সপায়াৰ হুইলটো বেছিভাগ গাড়ীৰে মানে এলয় নাহে। ঠিক তেনেকুৱাই যিটো নেকি ট্ৰাক বা বাছ, সেইবিলাকৰ মানে চাৰিটা বা পাঁচটা তেনেকুৱা নহয়। কিছুমান ট্ৰাক, মিনিমাম ট্ৰাকৰ 6টাৰ পৰা আৰম্ভ কৰি 10টা, 12টা, 24টা, 28টা তেনেকুৱালৈকে চকা থাকে। গতিকে কষ্ট কাটিং, এই যিটো নেকি দাম, এলয় হুইলৰ অকণমান দামটো বেছি, সকলোৱে জানে। এলয় হুইল দাম বেছি, যিহেতু যদি 10টা, 12টা, 24টা যদি চকা হয়, 24টা চকাৰ হুইল মানে কিমান বেছি হৈ যাবগৈ। গতিকে সেইটো কাৰণত, দামৰ কাৰণে, প্ৰাইচৰ কাৰণে মানে এলয় হুইল বেছি প্ৰেফাৰ নকৰে। এলয় হুইল প্ৰেফাৰ কৰিলে, লগালে, কিন্তু সেইটো যদি ভাঙাৰ চান্স থাকে, তেনেহ'লে সেইটো ৰিস্কটো ল'ব প্ৰয়োজন নাই, সেইটো বাবেও। আৰু যিটো নেকি দাম মই ক'লোঁ, এলয় হুইল যিটো নেকি সেইটো দাম বেছি অলৰেডি। সৰু সুৰা গাড়ীত 3-4টা লগালে বহুতখিনি দাম পৰি যায়, আৰু যিটো নেকি 24-25টা চকা থকাত যদি গোটেইখিনি এলয় হুইল লগায়, গতিকে বহুতখিনি দাম পৰি যাব। সেইকাৰণে সেই দামৰ বাবেও সেইটো নলগায়। আৰু লগতে যিটো নেকি এলয় হুইল, সেইটো ওজন কম হয়, ফিউল এফিচিয়েঞ্চি মানে তেল কম খাবলৈ, গাড়ীখন মানে ওজন কমাবলৈ, বেগাই যাবলৈ সেইটো সৰু সুৰা গাড়ী, প্ৰাইভেট গাড়ী, কাৰ জাতীয় গাড়ীত লগায়। কিন্তু যিটো নেকি ট্ৰাক গাড়ী, ডাঙৰ গধুৰ বাহন, সেইবিলাকত মানে মাইলেজৰ কথা ইমানখিনি নাহে, কাৰণ সেইটো ডিজাইনে কৰিছে মানে মাল কঢ়িয়াই নিব, ওজন এঠাইৰ পৰা এঠাইত নিবৰ কাৰণে। গতিকে সেইটো মাইলেজৰ কথা তাতে নাহে, যিহেতু মাইলেজৰ তেওঁলোকক ইমানখিনি কথা নাহে, খালি মানে বস্তুখিনি তেওঁলোকৰ কঢ়িয়াই নিব পাৰিব লাগে, সেইটো ভাবে। গতিকে তেওঁলোকৰ ওজন বেছিয়ে হওক বা অন্য কিবাই হওক, তেওঁলোকক মানে ষ্টাইলৰ কথা নাহে, মাইলেজৰ কথা তেওঁলোকে ইমান নাভাবে। গতিকে খালি তেওঁলোকৰ লাষ্টিং মানে টিকাও হ'ব লাগে, বস্তুটো লং লাইফ ৰিলায়েবিলিটি হ'ব লাগে, সেইটো কাৰণে ষ্টিল ৰিমটো বেছিকৈ ব্যৱহাৰ কৰা হয় ডাঙৰ গাড়ীত। আপোনালোকে নিশ্চয় বুজি পালে ডাঙৰ গাড়ীত কিহৰ বাবে ষ্টিল হুইল বেছিকৈ প্ৰেফাৰ কৰা হয় বা বেছিকৈ ব্যৱহাৰ কৰা হয়, আৰু সৰু গাড়ীত কিহৰ বাবে মানে এলয় হুইল ব্যৱহাৰ কৰা হয়, সেইটো আপোনালোকে নিশ্চয় বুজি পালে। ভিডিঅ'টো চাই যদি ভাল লাগছে, তেনেহ'লে লাইক কৰি দিয়ক, আৰু যদি আপোনালোকৰ কিবা জানিব লগা আছে, তেনেহ'লে কমেণ্ট বক্সত লিখি দিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কিয়নো মই আপোনালোকৰ বাবে এনেকুৱাই ধৰণৰ ভিডিঅ' লৈ আহি থাকোঁ মাজে সময়। এতিয়া ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। বৰ্তমান সন্ধিয়া হৈ আহিলে, অকণমান পিছত আন্ধাৰ হ'ব, গতিকে আজিলৈ ইমানে।